গাইজ BM কেনেকৈ কৰি আছে চাওক ৰোড কনষ্ট্ৰাকশ্যন BM এনে ইয়াত চাওক ডাম্পৰৰ পৰা বিটুমিনৰ লগত যিটো এগ্ৰিগেট মিক্সিং হৈ পেলাই আমাৰ লে কৰে বিটুমিনাছ চাৰ্ফেচ এইটো ডাম্পাৰৰ পৰা লৈ হেৰি কৰিব তোমাৰ হেৰি পেভাৰ মেচিনটোত যে এনেকৈ দি পেলাই লে কৰিব লাগে। চ' গাইজ ভিডিঅ'টো চাই থাকক, দেখা পাব যে কেনেকৈ এই ৰাস্তাৰ লেইং কৰে, বিটুমিনাছ চাৰ্ফেচটো কেনেকৈ কৰে। চ' আজিৰ ভিডিঅ'ত মই এইখিনি মই ছাইটত গৈছিলোঁতো, সেইকাৰণে মই আজি এইটো ভিডিঅ'টো বনাইছোঁ। ভাল লাগিলে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। প্লিজ ছাবস্ক্ৰাইব কৰি দিব যাতে সোনকালে মোৰ 1K ছাবস্ক্ৰাইবাৰ হৈ যায়। এয়া চাওক এনেকৈ ডাম্পাৰৰ পৰা মালখিনি তাতে দিলে পেভাৰ মেচিনত, দিছ ইজ কল্ড পেভাৰ মেচিন এণ্ড পেভাৰ মেচিনে এই বস্তুটো কেনেকৈ লে কৰে এইটো আজি দেখা পাব। এয়া চাওক লাহে লাহে লে কৰি আছে। এয়া চাওক লে কৰি আছে কি ধুনীয়াকৈ মেচিনেদি একদম প্ৰপাৰ থিকনেছ মেইনটেইন কৰি পেলাই এইটো কৰিছে। আৰু লগতে আপোনাৰ ইয়াৰ এনেকৈ লে কৰাৰ পিছত এইটোৰ লগে লগে কি হয়, ৰোল কৰি দিব লাগে। ভাইব্ৰেটৰ ৰোলাৰ আছে আমাৰ, তাৰপিছত BM ৰোলাৰ দি এইটো ফিনিচিং মৰা হয়। চ' এয়া চাওক কি ধুনীয়াকৈ লে কৰি আছে চাওক, ভিডিঅ'ত দেখা পাইছে স্পষ্ট। ক'ৰবাত কম বেছি হ'লে এনেকৈ পেলচা দি মাৰি দিয়ে। এয়া দেখিলে এনেকৈ লে হৈ যায়। এইটো পিছফালৰ পৰা এইটো কি কৰি দিছে ধুনীয়াকৈ ৰোল কৰি দি দিছোঁ। এইটো কনষ্ট্ৰাকশ্যন হ'ব, ৰাস্তাৰ কনষ্ট্ৰাকশ্যন হ'ব এইটো, যদি আৰু যদি কৰিব